মোৰ অসমবাসীক মই এটা খুব ধুনীয়া কবিতা শুনাব বিচাৰোঁ। কবিতাৰ শিৰোনাম নিসংগতা। কবিতাৰ লেখক স্বাৰ্থপৰ দীপজ্যোতি। নিসংগতা, সংগীহীন জীৱন, তুমি বিহীন 2020 চন। কেতিয়াবা স্মৃতিলৈ যায় অতীতলৈ, তোমাৰ হাতত হাত থৈ কাঞ্চনজংঘা চাবলৈ। সময়ৰ সোঁতত অতীত হৈ পৰা নাই তোমাৰ স্মৃতি, আৰু তুমি জাগ্ৰত কৰিছা আন কাৰোবাৰ অনুভূতিৰ সুদক্ষ খেলুৱৈ তুমি। মনত আছেনে সেই প্ৰতিশ্ৰুতিবোৰ, কল্পনাৰ ৰহনে অঁকা ভৱিষ্যতৰ ছবিবোৰ? দিহিং পৰিয়া সমীৰ সাক্ষী আছিল তোমাৰ ভুৱা প্ৰতিশ্ৰুতিৰ। তুমি কৈছিলা তুমি বিহীন মই বাস্তৱ নহয়। পগলা প্ৰেমিকে সপোন ৰচিছিল তোমাৰ ভুৱা প্ৰতিশ্ৰুতিৰ সৈতে। পগলা প্ৰেমিকে সপোন ৰচিছিল তোমাৰ ভুৱা প্ৰতিশ্ৰুতিৰ সৈতে। আৰু এতিয়া সি জীয়াই আছে খুটিৰ মেট মৰা বোজাৰ সৈতে। বৰ্তমান সি জীৱনত হাঁহি হেৰুৱাই বেমাৰ নামৰ মৰিচিকাৰ অন্ত পেলাই। বেমাৰ নামৰ মৰিচিকা অন্ত পেলাই উঠত মিছা হাঁহি থৈ অভিনয় আৰন্ধৰা নাম লৈ ৰচি আছে নতুন উপন্যাস, যাৰ নাম প্ৰত্যুত্তৰ। যাৰ নাম প্ৰত্যুত্তৰ। ধন্যবাদ।